দিয়ে আৰু জুইটো আহি যায় আৰু আলু পুৰি খাইছে তো এইটো হৈছে এডিশ্যনেল ৱেলকাম বেক টু মাই চেনেল এগেইন আজি আপোনালোকক একদম অন দ্য স্পটত লৈ আহিছোঁ তো বেকগ্ৰাউণ্ডত চাৰিওফালে পৰিৱেশটো দেখি গমেই পাইছে মইনো ক'ত আহিছোঁ তো আজি আপোনালোকক দেখাবলৈ গৈ আছোঁ মেনুৱেল লে ব্ৰিক্সৰ যোনটো হোল প্ৰচেছ হয় সেইটো অলপ অলপ কৰি দেখাবলৈ চেষ্টা কৰিম তো ভিডিঅ'টো আগলৈকে চাই থাকিব থেংক ইউ So, আজিৰ ভিডিঅ'টো হ'ব গৈ আছে খুবেই ইনফৰ্মেটিভ য'ত আমি জানিম হোল প্ৰচেছ অফ মেকিং মেনুৱেল ক্লে ব্ৰিক্স So, yeah, বেকত দেখা গৈছে দেখা পাইছে চাগে প্ৰচেছটো চলি আছে আৰু যোনবোৰ ৰিজেক্টেড ইটা হয় মানে পুৰাৰ আগতে যোনবোৰ ছেফবোৰ বেয়া হৈ যায় সেইবোৰ আকৌ পুনৰ ভাঙি পিনি পুনৰ মেৰামতি কৰি নহয় প্ৰচেছটো আকৌ ৰিষ্টাৰ্ট কৰা হয় আকৌ নতুনকৈ ছেফটো দিয়া হয় তো এয়া কাম চলি আছে দেখা পাইছে বেকত দাদাহঁতি পূৰা লাগি আছে ইমান প্ৰখৰ ৰ'দকো নেওচি তো গৰমত পূৰা কষ্ট হয় তথাপি লাগি আছে তো দেখা পাইছে বেকত ভাঙি আছে মই বেক কেমেৰা কৰি ভাল ধৰণে দেখাবলৈ চেষ্টা কৰিম তো দাদা কওকচোন এইবোৰ ভাঙাৰ পিছত কেনেকৈ কৰিব প্ৰচেছটো হয় মাটি একদম মিহি কৰি দিব লাগিব ন মিহি হোৱালৈকে মাৰি থাকিব লাগিব হয় হয় অঁ অঁ ৰাতিপুৱা আহি আকৌ বালি ছটিয়াব লাগিব এনেকুৱা ফিল্ডত হয় বালি ছটিয়াৰ পিছত লাইন কৰিব লাগিব মাটিটো অঁ তাৰপিছতহে আকৌ ইটাটো বনাব পৰা হয় অঁ তাৰপিছত একদম মিহি কৰি মানে আমি আটা যেনেকৈ খচোঁ তেনেকুৱা মিহিকৈ আটা যেনেকৈ মাৰে হয় খচিব লাগিব তেনেকৈ মাৰিব লাগিব হয় এইটো হৈছে প্ৰাইমেৰী প্ৰচেছটো তো মাটি এনেকুৱা টান মাটি আনিলেও এনেধৰণে ভাঙি পিনি মিহি কৰা হয় তাৰ পিছৰ প্ৰচেছটো মই দেখাবলৈ চেষ্টা কৰিম ছেফটো কেনেকৈ দিয়া হয় দেখাব অকণ পিছত তো দাদাহঁতি ভাঙি আছে তো ইয়াৰ পৰা মই গৈ নেক্সট প্ৰচেছটো অলপ দেখাম আহিছোঁ তেনেদৰে চ' এইটো দেখাই পাইছে বেক ছাইডত যিটো মাটি একদম পানীৰ সৈতে মিক্স কৰি যিমান পৰিমাণৰ পানী লাগে ইমান পৰিমাণৰ পানীৰ সৈতে মিক্স কৰি ধুনীয়াকৈ চেপত দিব পৰাকৈ ৰেডি কৰি ৰখা হৈছে তো ড'টো বনাই ৰখা হৈছে তো তাৰপিছততো দেখাই পাব এতিয়া দাদাহঁতি কেনেকৈ বনাব তাৰপিছত কেনেকৈ পুৰে সেইটো প্ৰচেছো দেখাম আপোনালোকক এদিনত কিমানমান ইটা হয়গৈ আপোনালোকৰ ইয়াতে 1000-1200 ন
গোটেই এইবোৰতো ক'ৰ পৰা আনে মাটিবোৰ পথাৰৰ পৰা আৰু পানীহে মিক্স কৰে ন আৰু বেলেগ একো নিদিয়ে অঁ 4-5 দিন শুকোৱাৰ পিছত এসে পুৰিব পৰা হৈ যায় ন সো এয়া মোৰ বেকত দেখা পাইছে তো অলৰেডি এইবোৰ বনি গৈছে চেপবোৰ বনি যোৱাৰ পাছত এনেধৰণেৰে কেইবাদিনো ধৰি শুকুৱাই থয় ৰ'দত ধুনীয়াকৈ তো এয়া দেখা পাইছে চাৰিওফালে ইটা আৰু ইটা ধুনীয়া একেটা চেপতে একেটা ডিজাইনতে ধুনীয়াকৈ বনাই ইয়াতে শুকুৱাই ৰখা হৈছে তো কিমান দিন লাগে মই অলপ জানিবলৈ চেষ্টা কৰিম শুকুৱাবলৈ এইবোৰ শুকুৱাবলৈ কিমান দিন লাগে ইটাবোৰ 3-4 দিনত শুকাই যায় ন তাৰপিছত পুৰিব পৰা হৈ যায় ভাতত অঁ হয় ভিতৰৰ ভাগলৈ সোমাই গৈছোঁ তাৰপিছত দেখাবলৈ চেষ্টা কৰিম কেনেধৰণে ভাতৰ ভিতৰত ধুনীয়াকৈ শীতত 900 ডিগ্ৰী চেলচিয়াছৰ পৰা 1100 ডিগ্ৰী চেলচিয়াছৰ ভিতৰতে ইহঁতি তেতিয়া আৰু সঠিক তাপমাত্ৰাত যেতিয়া পুৰা হয় তেতিয়া ভাল ইটাৰ নেকি আৰু ইটা উলিয়াব পৰা যায় ইটাৰ সৃষ্টি কৰিব পৰা যায় তো তেনেকুৱা ধৰণৰ কিন্তু যদি হিচাপটো যদি সঠিক নহয় তেন্তে অলপ দিগদাৰ হৈ যায় আৰু তো তেনেকুৱা ধৰণৰ আমি অলপ সুধিম আৰু জানিব বিচাৰিম কিমান ডিগ্ৰী চেলচিয়াছত পাৰি আৰু তো আমি গৈ আছোঁ চ' এইটো হৈছে চিমনি যোনটো অলমষ্ট 105 ফিট হাই হ'ব য'ৰ পৰা ইটা পুৰাৰ ছাইবোৰ ওলাই যায় ছিষ্টেমেটিকেলি চ' এইবোৰ হৈছে পুৰণি আৰু সৰ্বগুণ সম্পন্ন বিল্ডিং মেটেৰিয়েল তো এইবোৰ ইটা খুবেই ভাল হয় তো ইটা ভাটাসমূহ সাধাৰণতে খৰালিতে কাম চলি থকা দেখা পোৱা যায় যিহেতু মনচুন আৰু বাৰিষা অহাৰ লগে লগে কাম চলাব নোৱাৰাৰ বাবে বন্ধ ৰখা হয় চ' ইটা বনোৱাৰ মানে চেফটো যেতিয়ালৈ হ'বগৈ আৰু তেতিয়া বেক কৰিবৰ কাৰণে বেক কৰাৰ ঠাইত নি কিনে ধুনীয়াকৈ ছিষ্টেমেটিক ৱেট জাপে আৰু ওপৰৰ ফালটো বালিৰে পূৰা ঢাকি দিয়ে আৰু ল' টেম্পাৰেচাৰ টু হাই টেম্পাৰেচাৰ বেক কৰিব আৰম্ভ কৰি দিয়ে আৰু হৈছে আইডিয়েল টেম্পাৰেচাৰটো হৈছে 900 ডিগ্ৰী চেলচিয়াছৰ পৰা 1100 ডিগ্ৰী চেলচিয়াছ তো আইডিয়েল টেম্পাৰেচাৰ হয় সেইটো তো সেইটো টেম্পাৰেচাৰত যদি বেক কৰিব পৰা হয় তো খুবেই ভাল গুণসম্পন্ন মানে ভাল উন্নত ইটাৰ তৈয়াৰ কৰিব পৰা যায় আৰু সেইটো টেম্পাৰেচাৰত তাতে আহি পাইছোঁ তো পুৰা হিট হয় ইয়াতে পুৰা গৰম হয় টেম্পাৰেচাৰটো খুবেই হাই থাকে তো সেইকাৰণে
দেখাই পাইছে পুৰি থকা যোনজন দাদা হয় দাদাই পুৰা কাঠৰ চেণ্ডেল টাইপত পিন্ধি লৈছে তো দেখাই পাইছিলে চাগে তো এনেকুৱা ধৰণৰ ইয়াতে এতিয়া পুৰা হৈছে বহুত তলত কিমানমান আছে তলত চাগে থৈ দিয়ে তাতে হিটটো হৈ যায় পুৰা হয় আৰু বেক কেমেৰা কৰি দেখাবলৈ চেষ্টা কৰিম ইমান সময় থাকিবও নোৱাৰি ইয়াতে বহুত গৰম হয় এনেকুৱা ধৰণৰ চেণ্ডেল ইয়াতে নহ'লেতো নহ'ব প্লাষ্টিক বা বেলেগ ধৰণৰ কাপোৰৰ ইয়াতে নহ'ব তো ইয়াত দেখাই পাইছে দাদাই কেনেকুৱা ধৰণৰ চেণ্ডেল পিন্ধি আছে ইয়াতে বেছি সময় থাকিব নোৱাৰি এইটো হৈছে চিমনিটো ইয়াতে এপ্ৰক্সিমেট 105 তো ইটাবোৰ বেক হোৱাৰ পাছত সাধাৰণতে তিনি ধৰণৰ ইটা পাব পাৰি যেনেকৈ লেছ বেক ব্ৰিক্স তো সেইটো হৈছে 2 নম্বৰ ইটা মানে ইমানটো ভাল ধৰণেৰে পুৰা নহয় তো সেইবোৰৰ দামবোৰ অলপ কম হ'ব আৰু তাৰপৰা উলিয়াই দিয়েগৈ আৰু অঁ উলিয়াই গৈ থাকে আৰু তো ইয়াতে পুৰা হয় আৰু তেনেকুৱা ধৰণেৰে যোনবোৰ পুৰি হয় সেইটোৰ পৰা যোনবোৰ খোৱাবোৰ উলিয়াই অনা হয় আৰু তো তেনেকুৱা ধৰণৰ প্ৰচেছ হয় এতিয়াতো উলিয়াই থকা নাই নহ'লে দেখাব পাৰিলেও হয় চাৰিওফালটো এনেকুৱা ধৰণৰে হয় আলু পুৰি খাইছে তো এইটো হৈছে এডিশ্যনেল এডভান্টেজ তো ইয়াতে আলু পুৰি খাব পাৰি হ'ব ভাল ধৰণে পুৰা ইটাবোৰ মানে ৱেল বেক ব্ৰিক্স তো সেইবোৰ হৈছে 1 নম্বৰ ইটা যোনবোৰৰ দাম মানে সম্পূৰ্ণকৈ দামটো লোৱা হয় আৰু 3 নম্বৰত হ'ব ব্ৰকেন ব্ৰিক্স যোনবোৰ অকণমান ডেমেজ হয় তো সেইবোৰ আধা মানে য'ত আধা ইটাৰ প্ৰয়োজন হয় সেইবোৰ কামত সেইবোৰ খদাব পাৰি আৰু তো তেনেকুৱা ধৰণৰ 3 ধৰণৰ ইটা তাৰপৰা পাব পাৰি নাহে তেতিয়ালৈকে গম নাপায় ইয়াতে কিমান হিট হৈ আছে তো গৰমৰ পৰিমাণ খুবেই বেছি পুৰা জুইৰ উত্তাপ আহি আছে তো ইয়াতে বেছি সময় নৰখোঁ আৰু তো ইয়াতে ভিডিঅ'টো আজি সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে আৰু কিবা এটা নতুন শিকিব পাৰিলে আৰু মেনুৱেল ব্ৰিক্স মানে ক্লে ব্ৰিক্স কেনেকৈ কৰা হয় তৈয়াৰ তো বিষয়ে অলপ যদি গম পাব পাৰিলে তেন্তে প্লিজ ডু লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব থেংক ইউ